হেল্ল' ভিউৱাৰ্ছ, প্ৰথমে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ তৰমুজৰ জুচ। বহুত বেছি গৰম হোৱাৰ বাবে ভাবিলোঁ তৰমুজৰ জুচ বনাওঁ আৰু ভিডিঅ'টো আপোনালোকলৈ বুলিও শ্বেয়াৰ কৰিলোঁ। তৰমুজৰ জুচ বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈও খুবেই টেষ্টি হয়। এনেকৈ তৰমুজৰ জুচ বনাই কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন। হওকচোন দেৰি নকৰি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো এই জুচবিধ কেনেকৈ বনাইছোঁ চাওঁ। তৰমুজটো এনেদৰে কাটি মই মাজৰ ৰঙা অংশ উলিয়াই লৈছোঁ। তাৰ পাছত মই গুটিবোৰ উলিয়াই পেলাই দিছোঁ। তৰমুজৰ টুকুৰাবোৰ মই সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। এতিয়া গোটেইখিনি তৰমুজ কাটি ৰেডি কৰি ল'লোঁ। তাৰ পাছত আমাক লাগিব অলপ চেনি আৰু পদিনাৰ পাত লৈ লৈছোঁ অলপ, আৰু নেমু লৈছোঁ আৰু অকণমান ক'লা নিমখ লৈছোঁ আৰু 2টা গিলাচ লৈ লৈছোঁ। এইখিনি বস্তুৱে আমাক লাগিব। এতিয়া এটা মিক্সি জাৰ লৈ লৈছোঁ। তাৰ পাছত ইয়াতে মই তৰমুজখিনি দিছোঁ। তাৰ পাছত অলপ পদিনাৰ পাত দিছোঁ আৰু দিছোঁ চেনি। তৰমুজত মিঠা থাকেই, সেইবাবে মই চেনিৰ পৰিমাণটো কমাই দিছোঁ। মই 2 চামুচহে চেনি দিছোঁ আৰু অকণমান ক'লা নিমখ দিছোঁ। তাৰ পাছত ইয়াতে অকণমান নেমুৰ ৰস চেপি দিছোঁ। এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। এতিয়া এইখিনি গ্ৰাইণ্ড কৰা হৈ গৈছে, দেখিছেনে বাৰু? এতিয়া গিলাচ 2টা লৈ লৈছোঁ। তাৰ পাছত মই অলপ আইচ কিউব উলিয়াই লৈছোঁ। আইচ কিউবৰ সলনি আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। এতিয়া আইচৰ টুকুৰাকেইডোখৰ মই গিলাচত দিছোঁ। এতিয়া গ্ৰাইণ্ড কৰি থোৱা তৰমুজখিনি মই চেকনিৰে অলপ অলপকৈ দি ভালদৰে চেকি ল'ম। এতিয়া গেটখিনি চেকনিত ৰৈ যাব আৰু মই ইয়াত কিন্তু অকণো পানী ব্যৱহাৰ কৰা নাই। এতিয়া গিলাচকেইটা মই ধুনীয়াকৈ সজাই দিছোঁ। ইয়াতে মই পদিনাৰ পাত দিছোঁ আৰু তৰমুজ এপিচ এপিচ মই গিলাচত লগাই দিছোঁ দেখিবলৈ ধুনীয়া লগাকৈ। এতিয়া আমাৰ জুচ ৰেডি হৈ গ'ল আৰু সৰু ল'ৰা ছোৱালীয়ে পাইপ নিদিলে জুচ নাখায়, সেইবাবে মই ইয়াত পাইপ এডাল দিছোঁ। আপোনালোকেও ঘৰতে এনেদৰে জুচ বনাই খাওক।